নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই সাধাৰণ জ্ঞানৰ ওপৰত কেইটামান প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। প্ৰথমটো প্ৰশ্ন হৈছে নটসূৰ্য বুলি কাক কোৱা হয়? অপশ্যন ক'ত কৈছে নৱকান্ত বৰুৱা, অপশ্যন ক'ত কৈছে ফণী শৰ্মা, অপশ্যন ক'ত কৈছে ডক্টৰ ভূপেন হাজৰিকা আৰু অপশ্যন ক'ত কৈছে জাৰহু বৰুৱা। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ফণী শৰ্মা। 2 নম্বৰ প্ৰশ্নটোত কৈছে বৰদলৈ ট্ৰফি কোনবিধ খেলৰ লগত জড়িত? অপশ্যন ক'ত কৈছে কাবাডী, অপশ্যন ক'ত কৈছে ফুটবল, অপশ্যন ক'ত কৈছে ক্ৰিকেট আৰু অপশ্যন ক'ত কৈছে হকী। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ফুটবল। বৰদলৈ ট্ৰফি ফুটবলৰ লগত জড়িত। 3 নম্বৰ প্ৰশ্নটোত কৈছে অসমৰ একমাত্ৰ মানসিক চিকিৎসালয়খন ক'ত আছে? অপশ্যন ক'ত কৈছে ডিব্ৰুগড়, অপশ্যন ক'ত কৈছে নগাঁও, অপশ্যন ক'ত কৈছে গুৱাহাটী আৰু অপশ্যন ক'ত কৈছে তেজপুৰ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ তেজপুৰ। 4 নম্বৰ প্ৰশ্নটোত কৈছে কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধান খেতি কৰিছিল? অপশ্যন ক'ত কৈছে আহোম, অপশ্যন ক'ত কৈছে মটক, অপশ্যন ক'ত কৈছে কাৰ্বি আৰু অপশ্যন ক'ত কৈছে বড়ো। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ বড়ো। 5 নম্বৰ প্ৰশ্নটোত কৈছে অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি? অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম কি? অপশ্যন ক'ত কৈছে তিনিচুকীয়া, অপশ্যন ক'ত কৈছে মানকাছাৰ, অপশ্যন ক'ত কৈছে কাৰ্বি আংলং আৰু অপশ্যন ক'ত কৈছে হাইলাকান্দি। গতিকে শুদ্ধ উত্তৰটো হ'ব মানকাছাৰ। অপশ্যন খটো শুদ্ধ হ'ব। অসমৰ ক্ষুদ্ৰতম জিলাখনৰ নাম হ'ল মানকাছাৰ। 6 নম্বৰ প্ৰশ্নটোত কৈছে অসম সাহিত্য সভা কেতিয়া স্থাপন কৰা হৈছিল? অপশ্যন ক'ত কৈছে 1912 চনত, অপশ্যন ক'ত কৈছে 1917 চনত, অপশ্যন ক'ত কৈছে 1926 চনত আৰু অপশ্যন ক'ত কৈছে 1948 চনত। গতিকে শুদ্ধ উত্তৰটো হ'ব 1917 চনত। অপশ্যন খটো শুদ্ধ হ'ব। 7 নম্বৰ প্ৰশ্নটোত কৈছে প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে কাক জনা যায়? অপশ্যন ক'ত কৈছে বড়ো, অপশ্যন ক'ত কৈছে মৰাণ, অপশ্যন ক'ত কৈছে আহোম আৰু অপশ্যন ক'ত কৈছে কছাৰী। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ আহোম। প্ৰাচীন অসমৰ প্ৰধান জাতি হিচাপে আহোমক জনা যায়। 8 নম্বৰ প্ৰশ্নটোত কৈছে শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰ ক'ত অৱস্থিত? অপশ্যন ক'ত কৈছে চৰাইদেউ, অপশ্যন ক'ত কৈছে গুৱাহাটী, অপশ্যন ক'ত কৈছে তেজপুৰ আৰু অপশ্যন ক'ত কৈছে জাগিৰোড। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ গুৱাহাটীত। 9 নম্বৰ প্ৰশ্নটোত কৈছে অৰ্জুন বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈৰ নাম কি? অপশ্যন ক'ত কৈছে শিৱ থাপা, অপশ্যন ক'ত কৈছে মনালিছা বৰুৱা, অপশ্যন ক'ত কৈছে বোগেশ্বৰ বৰুৱা, অপশ্যন ক'ত কৈছে জয়ন্ত তালুকদাৰ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ঘ বোগেশ্বৰ বৰুৱা। 10 নম্বৰ প্ৰশ্নটোত কৈছে অসমৰ প্ৰথমটো তেল শোধনাগাৰ ক'ত অৱস্থিত? অপশ্যন ক'ত কৈছে দুলীয়াজান, অপশ্যন ক'ত কৈছে ডিগবৈ, অপশ্যন ক'ত কৈছে নুনমাটি। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ ডিগবৈ। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।